হেল্ল' বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু এইকেইদিন মানে গা ভাল নাছিলে, সেইকাৰণে ঘৰতে বহুত দিন বহি আছোঁ। আপোনালোকৰ বাবে ব্লগো দিব পৰা নাই, সেইকাৰণে অলপ চৰি। মানে এতিয়া দিম আৰু গাটো অলপ ভাল পাইছোঁ। তাকে আৰু মানে বন্ধুসকল, কথাটো মানে কি হ'ল, সেইদিনাখন এদিন আধাৰ কাৰ্ড উলিয়াব গৈছিলোঁ। মানে সেইদিনাখন পূৰা মানে মানুহৰ ঘৰৰ খিৰিকী বনাই আছিলে, তাত মেচিনত কিবা কাটি আছিলে নেকি, গোটেই ধূলি সোপা আহি মোৰ গায়ে চায়ে পৰিলে। তাৰপিছত ৰ'দত পূৰা ৰ'দ দি আছিলে সেইদিনাখন। তাৰপিছত আহি আৰু ঘৰত পৰি গ'লোহি আৰু মাথা বিষ, জ্বৰ, চৰ্দি হৈছিলে, কাহ। মানে এতিয়া জ্বৰটো ভাল পাইছোঁ, কাহ আৰু চৰ্দি হৈ আছে। আপোনালোকে মাতটো ধৰিব পাৰিছে চাগে। অকণমান বন্ধুসকল, আমাৰ ঘৰৰ ওচৰত অলপমান ৰুইছে, এইবিলাক ৰুইছে, এইবোৰ বহুতো এইবিলাক চব ৰুলে। এতিয়া আমাৰ ঘৰবিলাক দেখামগৈ হ'ব। তাৰপিছত এইখন আমাৰ বাগান, এইটো আমাৰ ঘৰৰ এইফালে আছে। তাৰপিছত এইফালে বাগান ধেৰ আছে আমাৰ ফালে। এইবিলাক আমাৰ চাচি গছ। বন্ধুসকল, আমাৰ কঠীয়া তুলি আছে মায়ে, দেখামগৈ আৰু চাইদক। আমাৰ কঠীয়া তুলিলোঁ আজি অলপ, এয়া তুলিলোঁ আৰু তুলিবলৈ আছে, কাইলৈ তুলিব লাগিব। অকল এইটো আমাৰ পুখুৰী, এইবিলাক তামোল পুলি ডাঙৰ হৈছে, মই ৰুইছোঁ চব এইবিলাক। এইফালে ধেৰ আছে, কেইবাটাও ৰুই আছোঁ। বন্ধুসকল, আজি ভিডিঅ'টো ঘৰৰ পৰাই কৰিলোঁ, বেছি দীঘল নহয়। আজিৰ ভিডিঅ'টো ইমানটা সমাপ্ত কৰি চাই থাকিব নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই।